কৰিছে এইজনৰ ওচৰত যায় 5,000 টকাৰ কাৰণে আশীৰ্বাদ তাত নাপায় না পইচাটো পায় হয় নহয় আশীৰ্বাদও ধন পুণ্য ধন যাৰ পুণ্য আছে এও ধন গতিকে আমাৰ সমাজখনত এতিয়া আপুনি বাধা দিব নোৱাৰে কলি যুগ আৰু কলি যুগত সেইটোৱে হ'ব সেইকাৰণে আপোনাক মোক আধ্যাত্মিক সমাজখনক সেইটো বুজাইছে চিম্বল দিছে গীতা ভাগৱত কৈছে যে এই সমাজখন আমি যেতিয়ালৈকে এই ৰাস্তাত থাকিব সুখ আৰু শান্তি পাব আৰু যেতিয়ালৈকে নাথাকিব তেতিয়ালৈকে এজন মানুহ বুঢ়া হলে মৰিব মৰাটো খাটাং কিন্তু ভাল আও মৰণে নমৰক ভালকৈ মৰক সেইটো বুঢ়া হলেতো চব মৰিব নহয় প্ৰভু আমি চবে মৰিম আও মৰণে যাতে নমৰো নহয়নে বাৰু অন্তিমত যাতে প্ৰভুৰ নাম লৈ মৰো অন্তিমত যাতে আমাৰ মৃত্যুটো মধুৰ হয় এইটোহে আমাক কৰিব পাৰি কিন্তু নমৰা হ'ব আমি নোৱাৰো গতিকে আমাক এই কথাটোকে কৈছে আৰু আমাক কৈছে এইটো সাধনা আপুনি প্ৰতিদিন কৰিব লাগিব যোগা প্ৰতিদিন কৰিব লাগিব ধ্যান প্ৰতিদিন কৰিব লাগিব ধ্যানৰ অৰ্থ হ'ল বা যোগাৰ অৰ্থ হ'ল বহুত দূৰণিৰ বস্তুটো হৃদয়ৰ মাজত সোমাই লোৱা এইটো হ'ল যোগা যেনেকৈ মানুহজনী কিন্তু পুত্ৰৰ লগত যোগ হৈ আছে আমেৰিকাত থাকে শয়না সপনে ল'ৰাটোৰ ধৰি ৰাখে এইটোৱে যোগ বুলি কয় সপোনতে দেখে মাতিছে লাগে আকৌ চকুৰ আগত দেখিল কেনেকৈ সৰুতে নাচিছিল কেনেকৈ গাইছিল কেনেকৈ মা বুলিছিল কেনেকৈ মোৰ বুকুৰ খাবলৈ অনুভৱ কৰে এইটোৱে হ'ল যোগ এইটো পুতেকৰ লগত যোগ হৈ আছে আৰু যি ভকতে ভগৱানৰ লগত যোগ হৈ আছে ভগৱানক আকৌ তেনেকেই পাব এইটোকে হৈছে যোগ দূৰত আমেৰিকাৰ বস্তুটো আপোনাৰ বুকুৰ মাজত আছে ল'ৰাটো ভাৱনাৰ মাজত আছে মনৰ মাজত আছে চিন্তাৰ মাজত আছে আৰু ঠিক তেনেকৈ আপোনাক মোক কৈছে তেনেকৈ যোগ কৰক আপুনি যিটো বস্তুত যোগ কৰিব এদিন তাক পাই যাব এতিয়া সেইটো অভ্যাস কৰিব লাগিব অভ্যাস প্ৰতিদিন অভ্যাস কৰিব লাগিব বোলে আজি আৰু গৰম নোসোমাও গোপাল গৰম কালি আকৌ ঠাণ্ডা নোসোমাও আজি মহ পৰিছে আজি নোসোমাও আজি ভাগৰ লাগিছে আজি আৰু নহ'ব এইবোৰ কৰিলে তেতিয়া আকৌ কামটো নহ'ব নিৰৱচ্ছিন্নভাৱে এইটো কৰিব লাগিব আৰু সেইকাৰণে ৬ষ্ঠ অধ্যায়ত শ্ৰীমদ ভগৱত গীতাত এই কথাটো কৈছে আসনখন কোমল হ'ব লাগিব আৰু মন স্থিৰ হ'ব লাগিব এগুচি বন্তি যেনেকৈ জ্বলি আছে লৰচৰ হোৱা নাই কোনো বতাহ নাই আমাৰো কামনাৰ বাসনাৰ বতাহ আহিব নোৱাৰিব অৰ্থাৎ অমুক বেয়া অমুক ভাল একো বেলেঞ্চ জীৱন যাপন কৰিব লাগিব তাৰ পাছতে স্থিৰ হৈ বহিব লাগিব আৰু আমি ইয়াতে এইটো হ'ল প্ৰজ্ঞা শক্তি এইটো আত্মশক্তি বা এইটো শিৱ শক্তি য'ত পিতৃত্ব দিয়াত গ্লেন বুলি কৈছেগৈ ইয়াতে প্ৰভু অৰ্থাৎ দিব্য জ্যোতিৰ আমি ধ্যান কৰিব লাগিব অৰ্থাৎ এইটো হ'ল শিৱলোক আমাৰ শিৱলোক ইয়াত আছে আৰু আমাৰ গোলক ক'ত আছে সহস্ৰাত আছে ইয়াত আৰু এইফালে আমাৰ যদি প্ৰাণ যায় আমি পৰম ধাম পাম ভগৱানক পাম আৰু ভগৱতী পুনৰ জন্ম আৰু ঘূৰি আহিব নালাগে এইটো হ'ল এইখন দুৱাৰ খুলি ল'ব লাগিব এই দুৱাৰখন শিৱলোক এইফালে পাণ্ডৰাই গ'লে আমি শিৱলোক পাম শিৱ মানে হ'ল মংগলময় শান্ত অৰ্থাৎ আমি জীৱবোৰ অমংগল আৰু অশান্ত আমি য'ত যাওঁ চাবচোন আমাৰ গণ্ডগোল লাগে আমি যলৈ যাওঁ গণ্ডগোল লাগে অশান্ত কেলে আমি ইয়াৰ পৰাই কল্পনা কৰিছো আজি ভালকে খাম দে তাত গৈ কি খোৱালে এইবোৰ বজাৰৰ পৰা কিনি আনো কলডিল এটা বাটে বাটে কল্পনা কৰি যাওঁ এইটো খাই এনেকুৱা